হেল্ল' মোৰ মৰমৰ সকলো বন্ধু বান্ধৱীকে লক্ষ্মীমণি ব্লগ চেনেলত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আকাশী গংগা। আকাশী গংগাত এটা ৱাটাৰফল আছে, তাকে চাবলৈ আহি আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাওকচোন, গম পাব আকাশী গংগাৰ ক'ৰ পৰা কেনেকৈ হৈছে আৰু আকাশী গংগাত কি কিনো আছে, সকলো ভিডিঅ'টোৰ জৰিয়তে দেখাও পাব আৰু গমো পাব। আমি গাড়ীত আহি থাকোঁতে ঘপকৈ দেখা পাইছোঁ এটা বান্দৰ ৰাস্তাৰ কাষে কাষে ৰৈ আছে। চাওকচোন কেনেকৈ ৰৈ আছে এটা এটাকৈ। আৰু ৰাস্তাৰ দুয়োকাষে বহুত ধৰণৰ মূল্যৱান গছেৰে ভৰি আছে। চাওক ইমান ধুনীয়া ধুনীয়া গছবোৰ কি ধুনীয়াকৈ আছে। আমি আহি অৱশেষত আকাশী গংগা পালোহি। তাতে এখন বহুত ডাঙৰ ফিল্ড আছে, তাতে আমাৰ গাড়ীখন সোমোৱাই লৈ যাবলৈ কৈছে তাৰ কমিটিৰ মানুহে। আৰু আমি গৈ গাড়ীখন এঠাইত ৰাখি থলোঁ আৰু গাড়ীৰ ভিতৰৰ পৰাই মই ভিডিঅ' কৰিয়ে আছোঁ। চাওকচোন ইমান দোকান আছে, দোকানত নানান ধৰণৰ বস্তুৱে ভৰি আছে। আৰু আমি গাড়ীৰ পৰা নামি আহিলোঁ। নামি আহি যাবলৈ ওলাইছোঁ। আকাশী গংগা আমাৰ অসমৰ নগাঁও জিলাৰ পৰা 50 কিলোমিটাৰ পূব দক্ষিণ দিশত ডবকা আৰু ডিমাপুৰ পথত অৱস্থিত এক ৱাটাৰফল, এটা জলপ্ৰপাত আছে। আৰু আমি আহি এটা মন্দিৰ আছে, শিৱ মন্দিৰ, তাতে আমি দৰ্শন কৰিবলৈ আহোঁতে দেখা পালোঁ এটা বান্দৰ। চাওকচোন এই বান্দৰটো কেনেকৈ বহি আছে। আৰু বহুত বান্দৰ আছে। আমি পোৱালীকেইজনীয়ে মোৰ বান্দৰকে চাই আহি আছে। আপোনালোকেও আহিব, ভিডিঅ' কৰিছোঁ যিহেতু আপোনালোকক দেখাইছোঁ। চাওকচোন ইমান ধুনীয়া ঠাই, সকলোৱে চাবলৈ আহিব। মোৰ মানুহজন আগে গৈ আছে আৰু মোৰ ছোৱালী দুজনীও লগে আছে। আমি আহি এটা শিৱ মন্দিৰত দৰ্শন কৰিম বুলি আহিলোঁ। আকাশী গংগা কেৱল তীৰ্থক্ষেত্ৰ আৰু পিকনিক স্পটেই নহয়, পৌৰাণিক, ঐতিহাসিক আৰু স্থাপত্য ভাস্কৰে মেট মৰা এটা ঐতিহাসিক থলীহে। সকলো মানুহে ইয়াত চাব আহিব পাৰে। সকলোৱে বহুত ধুনীয়া ঠাই। চাওকচোন এইটো শিৱ মন্দিৰ, ধুনীয়াকৈ শিৱ মূৰ্তি এটা আছে বনোৱা হয়। আমি আহিছোঁ আকৌ মেইন মন্দিৰত আহি আছোঁ। অকণমান ওপৰলৈ যাব লাগে বাবে অলপ সময় লৈছে আৰু মই ভিডিঅ'টো স্কিপ কৰা নাইকিয়া। আমি আহি আছোঁ। আহি মন্দিৰৰ এই ওচৰ পালোহি। প্ৰথমতে এইটো মন্দিৰ এনেকুৱা নাছিল, অলপ বেলেগ ধৰণৰ আছিল। আমি বহুত আগতে আহিছিলোঁ, এতিয়া অলপ নতুনকৈ বনাই দিলে। আৰু মন্দিৰৰ ওপৰৰ পৰা মই তললৈ অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ। চাওক এই তলত মানুহে ভৰি আছে, দেখিছেনে? এই কাষেৰে পানী আহি আছে, ওপৰৰ পৰা আহি আছে। আৰু আমি এতিয়া বাবাক দৰ্শন কৰিবৰ কাৰণে যাব ওলাইছোঁ ভিতৰত। চাওক আমি ওপৰত উঠি আহিছোঁ আৰু শিৱ বাবাক দৰ্শন কৰিবলৈ ওচৰত আহিলোঁ। আপোনালোকেও আহিব, এনেকৈ দৰ্শন কৰি যাব। আৰু আমি দৰ্শন কৰি হোৱাৰ পাছত আমি তললৈ নামি আহিলোঁ। অলপ ভিডিঅ'টো স্কিপ কৰি দিছোঁ। আৰু আমি তলত নামি আহিছোঁ। বহুত শিলেৰে আৰু পানীৰে ভৰি আছে। আৰু এইটো সময়ত বৰষুণ নাই যে, বহুত শুকানো হৈ আছে, নহ'লে পানী বহুত বহল হৈ পেলাই যায়, ধুনীয়াকৈ ওপৰৰ পৰা পৰি থাকে। চাওক মই অলপমান জুম কৰি দেখা দিছোঁ। পানী ওপৰৰ পৰা পৰি আছে, দেখিছেনে? এতিয়া সৰু হৈ আছে, কিন্তু সময়ে বহুত হেৰি হৈ যায়গৈ। বাৰিষা কালত ভাল হৈ যায়। আৰু এতিয়া খৰালি কালত যিহেতু পানীটো এনেকুৱা কম দেখা পাইছে। কোনোবাই কয় এই পানী যে আহিছে যে, তাকে কয় স্বৰ্গৰ যি মন্দাকিনী আছিল, মন্দাকিনী ধাৰা, ভোলানাথৰ শিৱৰ জোতাৰ মাজেৰে, এই যিটো জোত আছিলে সেই জোতৰ মাজেৰে পানীখিনি যে বৈ আহিছিলে তলত আহোঁতে কপিলী নদীৰ সৈতে মিলি কপিলীৰ গংগা আৰু পবিত্ৰ পৰশত অযোধ্যাপতি সৰগৰ পৰিণতিয়ে যেতিয়া কপিল মুনিৰ অভিশপ্ত হৈ সিহঁতৰ সৰগৰ বংশ 60,000 মানুহক অভিশাপ দিছিলে, সেই অভিশাপখিনি সেই আকাশী গংগা পানী লাগি অভিশাপ্ত মুক্ত হৈছিলে। তেতিয়াৰ পৰা মানুহে আকাশী গংগা বুলি কয়। আমি তাৰ পৰা আহিলোঁ। অহাৰ পিছত ইমান ভোক লাগিছে, কিবা এটা খাবৰ কাৰণে ওলাই আহিলোঁ। আৰু দোকানতো কিবা কিবি অলপ কিনি লওঁ, সেই বুলি আমি আকৌ ফিল্ডলৈ আহিলোঁ। ফিল্ডত আহি চাইছোঁ আৰু মোৰ ভিডিঅ'টো শেষ হ'বলৈও সময় হৈছে আৰু সময়ো শেষ হ'ল। ঘৰলৈ যাবলৈ উভতিব লৈছোঁ। আৰু আকাশী গংগাখন 20 মিনিটমানত আপোনালোকে ঘূৰি চাব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই থকা